নমস্কাৰ মই ডিম্পি আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ খবৰ বাতৰি মোক নিশ্চয় জনাব কমেন্টৰ যোগেদি আজি হৈছে 24 এপ্ৰিল আৰু এতিয়া সময় প্ৰায় 10:30 মানে হ'বলৈ হ'ল ভাবিলো এতিয়া পাৰ ব্লগ এটা আৰম্ভ কৰো কাৰণ আজি আমাৰ ঘৰলৈ আহিব মামিহঁত ভাবিলো যে আপোনালোকক মামিহঁতৰ কাৰণে কি কিনো আয়োজন কৰিছে অকমান দেখুৱাই যাম লগতে পোৱালি কিজনীৰ লগতে চিনাকি কৰি দিম বলক তেতিয়াহলে ভিডিওটো ইমানখিনিৰ পৰা আৰম্ভ কৰো আৰু শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মন্তব্যসমূহ কিন্তু জনাবলৈ নাপাহৰিব মই পাকঘৰত কাম কৰি আছিলো ভাবিলো যে ব্লগটো আৰম্ভ কৰো নহলে আৰম্ভ কৰিমকৈ ভাবি থাকোতে আলহীয়ে পাবহি ঠিক আছে তেতিয়াহলে কেইখন খুলি পিনি আৰম্ভ কৰিব লগা আছে নহলে ৰুমটো আন্ধাৰ হৈ থাকে বাহিৰত কৰিবলো মিষ্টিবোৰ লাগি আছে এটো কাৰণে বলক আপোনালোকক পুনৰটা পাকঘৰলৈ লৈ যাম কি আয়োজন হৈছে ফাৰ্ষ্ট সেটো দেখালে মোৰ ধনিয়া চাটনি ৰেডি হৈ গল হেতুলে ধনিয়াৰ চাটনি ৰেডি হৈ গল দেখিয়ে খাও লাগিছান নাই ভাতৰ লগত ৰুটিৰ লগত বিৰাট ভাল লাগে পিয়াজ আলু কাটি থোৱা হৈছে মাতাজিয়ে কৰিছে মাংস সাফাই অভিযান ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া পাকঘৰত আছো সকলোবোৰ যা যোগাৰ কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো গল আমাৰ মাছ এইফালে হৈছে মাংস পুৰা বকবককে উতলিছে দেখিছেনে এইফালে বনাব লৈছো মাংসৰ চাল ভাজি দেখিছেনে কি লৈ লৈছো ইয়াৰ কাৰণে আৰু বিলাহী তিয়াই থৈ দিছো ইয়া মাছৰ জোল বনাবলৈ এইফালে তেল গৰম কৰি পিয়াজ দি দিছো আৰু এখিলা তেজপাত দি দিছো এটা ভালদৰে পিয়াজখিনি লৰাই আছো গেছৰ ফ্লেম কিন্তু আপোনালোকে লো কৰি ৰাখিব আৰু আদা নহৰু জলকীয়া আৰু মছলাসমূহ সকলোবোৰ একেলগে ইয়াতে দি ৰাখিছিলো মাংসখিনিও একেলগে দি দিলো লগতে কাটি ৰাখিছিলো যে সৰুকে আলু সেয়া আলু দি দিলো আলুখিনি মই কিন্তু পানীত তিয়াই ৰাখিছিলো আপোনালোকে দেখিছে আৰু এতিয়া ভালদৰে লৰাই থাকিম গেছৰ ফ্লেমটো লো কৰি মানে লো টু মিডিয়াম কৰিব হাই কৰি নিদিব নহলে কিন্তু একেবাৰে জ্বলি যাব খাবই নাপাব ঠিক আছে লৰাই থাকিব এতিয়া আমাৰ কামটো হৈছে কেৰাহীত দিয়াৰ পিছত লৰোৱা কাম হয় নাই তো লৰাই থাকিব ঢাকন বন্ধ কৰি এবাৰ দুবাৰ লৰাব যেতিয়ালৈকে নিহিজে তেল ইমান বেছি দিয়া হোৱা নাছিলে কমকে দিয়া হৈছিলে মই দিছিলো কিন্তু ভিডিওটো আগলৈ চাই থাকিলে গম পাব কি কৰিলো মাংসৰ চাল ভাজি কোনে ভাল পায় কমেন্ট কৰি জনাব কিন্তু একেবাৰে নাপাহৰিব দেই দেখিছে মাংসটো এইফালে ৰেডি হৈ গ'ল এইফালে আৰু এইফালে মই বনাই আছো মাংস ড্ৰেছ পুৰা চেঞ্জ কৰি ল'লো লেতেৰা পেটাকে আৰু থাকিব নোৱাৰি মায়ে মাছ ধুবলৈ লৈ গৈছে বাহিৰত মাছ ধুই লওক আৰু একেবাৰে শেষত দেখুৱাম যে আজি কি আয়োজন কৰিছোঁ আৰু পোৱালীকেইজনী অহাৰ পিছত আপোনালোকক আমাৰ পোৱালীকেইজনীৰ লগতো কিন্তু চিনাকি কৰি দিম মই লৰাই মেলি লওঁ চাই থাকিব ভিডিঅ'টো চালখিনিৰ পৰা ইমানেই বেছি তেল ওলালে উপায় নাইকিয়া হৈ দিবলৈ ইচ্ছা নাছিলে যদিও দি দিব লগা হ'ল ইয়াৰ পচলা অৱশ্যে আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাটেই বেছি ভাল কিন্তু মই ভবা নাছিলোঁ চালত দিম বুলি তথাপিও বেছি তেল ওলোৱাৰ কাৰণে চালত দি দিলোঁ আৰু ভালকৈ লৰাই মেলি ল'লোঁ কাৰণ বেছি তেল খোৱাটো ভাল নহয় যে সেইটো কাৰণে পচলা দিয়ে চালৰ পৰা তেল ওলোৱা বুদ্ধিটো পাই গ'লোঁ পচলা দিয়ে আৰু ভালদৰে লৰাই মেলি ল'লোঁ আমাৰ প্ৰায় সিজিছেই আগতে যিমানখিনি তেল আছিলে তাতকৈ বহুতখিনি কমি গ'ল আপোনালোকে ৰাখি থ'লে এখনি ফটো চাল ভাজি চাল পচলা দেখিছেনে পচলা দিয়াৰ পিছতো তেল ওলাই আছে আপোনালোকক দেখুৱাম আমাৰ বাহিৰৰ পৰিৱেশটো কিমানখিনি কাম আগবাঢ়িছে কি হৈছে মা ৰ'দ দিছে ঐ কাম লাগি আছে আৰু আমিও জোৰদাৰকে লাগিব খানা তেতিয়াহে হ'বগে এতিয়া 12টা বাজিছে আধা হৈছেগে আৰু মাছখিনি বনালে হৈ যাব চাই থাকিব ভিডিঅ'টো পোৱালি
মই সজাইছো বিহু বিহু খাবা নাই ইমানেই গৰম হৈছে দেখিছেনে ধবৰা ধবৰা দুটা ডাঙৰ ডাঙৰ গুটি উঠিছে চাহ দিছে দেই খোৱা খোৱা চাওঁ সুধিয়াচোন ডিম্পী বা কোন হয় তোমাৰ বা হয় আৰু ডিম্পী বা মাক কোন হয় জেঠাই জেঠাই ঘৰলৈ আহিছা আমাৰ খানা ৰেডি হৈ গ'ল কি ৰেডি কৰিছোঁ ব'লক আপোনালোকক এবাৰ দেখুৱাই লওঁ এয়া পোৱালিবিলাকৰ জনা নিদিয়া চালাড আৰু এইফালে আমাৰলৈ বনাইছে বিট তিয়ঁহ গাজৰ পিঁয়াজ ধনিয়া জলকীয়া আদা নিমখ অকণমান সানি লৈ এইফালে দাংবডি আৰু আলুৰ ভাজি মাছ মাংস থাকিলে দাইলটো কিন্তু নাখায় এয়া হৈছে দালি আৰু এইফালে ছাল আৰু পচলাৰ ভাজি আলু দিয়া জলকীয়াও দিছোঁ কিন্তু আৰু এইফালে হৈছে বিলাহী ধনিয়া দি বনোৱা মাছৰ তৰকাৰী মাছ ফ্ৰাই লগতে সকলোৰে প্ৰিয় মাংস আমাৰ পোৱালিকেইটাই ভাত খাইছে আৰু আৰু অকল মাংস ভাত খালা চালাড অকল মাংস ভাত খালা মাছ নাখালা মাছ খালা ইহঁতে পুৰা নাচিছে আপোনালোকক দেখুৱাম দেই এইফালে ভাত খাই পোৱালিকেইটাই গান লগাই পূৰা নচাত লাগি গ'ল বিহু গান শুনিলে এনেও ৰখিব নোৱাৰি মই আৰু মামাই পূৰা কঁকাল ভাঙি ভাঙি নাচিলোঁ বিহুৰ দিনাখন নাচিব নাপালোঁ কাৰণে সেইদিনাখনেই মনৰ ইচ্ছা পূৰ কৰি ল'লোঁ আজিৰ ভিডিঅ'টো আমি ইমানখিনিতে শেষ কৰোঁ যদি চাই ভাল পায় পুনৰবাৰ কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা লৈছোঁ বিদায় ভালকৈ থাকক সুস্থ থাকক টেক কেয়াৰ এণ্ড বাই বাই